বন্ধ দিনৰ কাৰণে প্ৰায় মানুহে নতুন বছৰ আজি 2025 বৰ্ষৰ যিটো বছৰৰ কাৰণে প্ৰায় মানুহে আজি বন্ধ দিনটো পাই পেলাই প্ৰায় আজি বন্ধ দিন পাই পেলাই মানুহে প্ৰায় সংখ্যক আমি ইয়াত প্ৰায় বিভিন্ন দূৰৰ পৰা মানুহ অহা দেখিব পাইছোঁ আৰু লগতে আপোনালোকে চাওক বিৰাট ধুনীয়া ডাঙৰ বিশাল এটা মানুহে আজি সমাবেত হৈ পেলাই বনভোজ কৰা আমি দেখিব পাইছোঁ আৰু ইয়াত চাওক আপোনালোকে এই চাউলোৱা দলং প্ৰায় আমি চেষ্টা কৰিম কিছুমান মানুহ আমি পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা কেনেকৈ আহিছে আৰু আপোনালোকে চাওক চাই থাকক আমি দেখাম আপোনাৰ চাই থাকক কেইজনৰ পৰা কিছু কথা আমি জানি লওঁ আচ্ছা আপোনালোকে চাই থাকক আচ্ছা আপোনালোকে আজি ইয়াত সমাবেত হোৱা দেখি পাইছোঁ কি কাৰণে আজি সমাবেত হৈছে 26 জানুৱাৰী উপলক্ষে আমি খানা খাব আহিছোঁ আচ্ছা আমাৰ বাজেটটো এনে কিমান মানৰ হ'ব বাজেটটো বহুত আমাৰ বাজেট স্যাৰ আমাৰ কমতে 45,000 মই অকণমান বেছি হ'ব বুলি ভাবিছিলোঁ যিটো দেখিছোঁ আপোনাৰ বেছি মানে একদম এইটো হৈছে কাৰণ পিছত বাছৰ ভাড়াও পাৰে এইটো ক'ব নোৱাৰো এতিয়ালৈকে আচ্ছা আচ্ছা মাছ বেলেগ ঠিক আছে ধন্যবাদ থাকিলে জনোৱাৰ কাৰণে ধন্যবাদ থাকিলে আচ্ছা ইয়াত চাওক প্ৰায় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি সমাবেত হৈ পেলাই আমি বনভোজ খোৱা দেখিবলৈ পৰিলক্ষিত হৈছোঁ চাওক ইফালে সিফালতো আছে ইফালে নদী এনে ধুনীয়া এটা আপোনালোকে আৰু পিকনিক পাৰ্টি কাম বুলি ক'লে এইখিনি তাই চিলেক্ট কৰিব পাৰে চাফা নদীৰ পানী বিভিন্ন ধৰণে ইয়াত সুবিধা আছে খাবলৈ ইয়াত চাওক বিভিন্ন দূৰৰ পৰা মানুহ আহি থকা দেখি পাইছোঁ আৰু মানে আজি মানে ক'বলৈ ভাষা নাই যে মানুহবোৰ আজি বন্ধ দিন পাই পেলাই ইমান যে মানুহ সমাবেত হৈ পেলাই যে আমি বনভোজ কৰা দেখিব পাইছোঁ আৰু ইয়াত চাওক চাই শেষ কৰিব নোৱাৰা এটা পৰিৱেশ চাওক আপোনালোকে এয়া ধুনীয়া এটা পৰিৱেশ আপোনালোকে কেনেবাকৈ পিকনিক পাৰ্টি কাম বুলি ভাবিছে অনাগত দিনবোৰত যদি এইখিনি ঠাই চিলেক্ট কৰিব পাৰে এয়া আপোনাৰ চাওক ধুনীয়া এটা দিনটোত য'ত ভাৰতৰ গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমি ইয়াত সোৱণশিৰি প্ৰান্তৰ চাউলদোৱা যিটো দলঙৰ সমীপত আমি প্ৰায় বিভিন্ন অসমৰ প্ৰান্তৰ পৰা মানুহ অহা দেখি পৰিলক্ষিত হৈছে তাৰে ভিতৰত বিশেষ ইয়াৰ বিষয়ে অকণমান আপুনি কওকচোন এনে নাই সোৱণশিৰি দলংখন আমাৰ এটা আগত ঐতিহ্যমণ্ডিত এটা মানে ভাষা আছে মানে সোৱণশিৰি য'ত নেকি আগত আহোম দিনৰ মানে ইয়াত মানুহবিলাকৰ মানে ভাল প্লেচ খাই ভাল পায় আৰু ইয়াত সোৱণশিৰি দলঙৰ মানে কোনো জামেলা নাই বহুত ভাল অতীজৰ পৰা ইয়াত সুন্দৰভাৱে চলি আছে আৰু সেইদৰে আমি সোৱণশিৰিখন মানে জীয়াই থাকিবৰ কাৰণে এই পিকনিক প্লেচটো খালে আমাৰ ভৱিষ্যতো মানে ল'ৰা ছোৱালীবিলাক জানিব মানে আচ্ছা 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 তেখেতে আচলতে ইমানখিনি কথা কিয় ক'ব পাৰিছে তেখেতে গোগামুখৰ বাসিন্দা হয় এইকাৰণে আৰু আমি ইয়াত দুটামান কথা জানিম আচ্ছা ইয়াত প্ৰতি বছৰে নিশ্চয় মানুহ বিভিন্ন প্ৰান্তৰ পৰা সমাবেত হৈছে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ পৰা মানে এইটো শদিয়াৰ পৰা আৰু কি কয় বৰৈলৈকে আৰু ইয়াতে আগতে আছিলে ইয়াত মানে এইটো জংকীপানী ক্ষেত্ৰ আচ্ছা ইয়াতে আছিলে আচ্ছা 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 এটা আমেজ আছে আচ্ছা আচ্ছা এটা আমেজ আছে মানুহৰ মানে মৰম চেনেহ আচ্ছা আচ্ছা মানে আমি গম পোৱা মতে সোৱণশিৰি পাৰ কৰি পেলাই অৰুণাচললৈ জংকী আৰু পাৰ্টে পলাই গৈছিলে আচ্ছা 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 সেইখিনি আপোনালোকে চাই থাকক আৰু বিভিন্ন কথা ইয়াত জানিবলগীয়া কথা আছে চাওক আমাৰ জংকীপানা য'ত গুণাচতী জংকীপানাৰ মিৰিজীয়ৰী নামৰ প্ৰায় বিখ্যাত গুণাচতী অসমৰ ভিতৰত আৰু ইয়াতে আচলতে আমি এই সোৱণশিৰি নৈ এই নৈতে আপোনাৰ পাৰ কৰি পেলাই অৰুণাচলত পলাই সোমাইছিলে আমাৰ জংকীপানা এনেকুৱা আমাৰ কোৱা কথা আছে তাকে আৰু আপুনি ক'লে ইয়াত জংকীপানাৰ ক্ষেত্ৰতো ইয়াতে আছে আচ্ছা 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 প্ৰায় মানুহে 26 জানুৱাৰী সেইদিনা আহে মানুহ আচ্ছা প্ৰতি জানুৱাৰী মাহটো মানে ইয়াত বৰাবৰ মানুহ আচ্ছা আচ্ছা ক'ব নালাগে মানুহ নামাতিলেও ইয়াত আহে আৰু ভাল জেগাটো ভাল পৰিৱেশটো ভাল আৰু জেগাটো খাবলৈ ভাল ইণ্টাৰেষ্ট কিন্তু একচুৱেলি হয় মানে আজিকালি বেছি মানুহে নাযায় আচ্ছা আচ্ছা
আচ্ছা আপোনালোকে এই আজিৰ ভিডিঅ'টো চাই পেলাই আমাৰ এইখন তাৰিখৰ আছে বুলি ক'লে আমাৰ গোগামুখ যিটো গোগামুখৰ খুব চাৰিআলিৰ ওচৰতে আমাৰ সুবনশ্ৰী যিটো চাউল দোৱা না চাউল দোৱা আপোনালোকে ভৱিষ্যতে পিকনিক কাম বুলি ভাবিছে আপোনালোকে সেইখিনি তাই চিলেক্ট কৰিব পাৰে কাৰণ খুব এটা পৰিষ্কাৰ জেগা প্লেচটো ভাল আপোনাৰ প্ৰকৃতি মনোৰম পুৰা সুন্দৰ এইকাৰণে আপোনালোকেও ইয়াত আহিলে আহিব পৰা আৰু আপোনালোক ধন্যবাদ একেলগে সময় এটা উলাই পেলাই পাৰ্টিটো চাউল লোৱা য'ত দলং তলত আমি একেলগে পিকনিক পাৰ্টি এটা আয়োজন কৰিছো লগতে এইটো আমাৰ চাহ হয় তেখেতৰ পৰা অকণমান আজি পাৰ্টি হ'বলৈকে কি কেনেকৈ চলিছে অকণমান কৈ দিয়ক ৰাইজক ৰাইজে সকলোৱে একেলগতে সহমত হৈ আজি এই নদী পাৰতে ২৬ জানুৱাৰী উপলক্ষে প্ৰীতি পূজাৰ আয়োজন কৰিছিলে সেয়ে উপস্থিত সকলোৰ লগতে আমি একেলগতে মিলাই এসাঁজ খাওঁ আপুনি সহমত নে হৈ যাব ছাৰ আচ্ছা হৈ যাব আচ্ছা আজি এনেই কি ওলাব ইয়াত আমাৰ ইয়াতে দেখিছোঁ চুঙা মাংস বনাই আছে আচ্ছা ৰঙা পানীটো ওলাব নেকি নাম ধাম এনে আজি আমাৰ পিকনিক পাৰ্টিটো কিমান বাজেটৰ আয়োজন কৰিছে এইটো কিমান মান বাজেট হ'ব 50,000 মানৰ বাজেটৰ এটা আমাৰ পিকনিক পাৰ্টি আয়োজন হৈছে ঠিক আছে এয়া আছিল আমাৰ গিলামৰা বৈদ্যুতিক উপমণ্ডলৰ আমাৰ বাসুদেৱ পিতাৰ লাইনমেন হয় আমাৰ অতিকৈ মৰমৰ দণ্ডেশ্বৰ ছাৰ আৰু কিবা ক'ব নেকি ৰাইজক এনে আজি আমাৰ আগতে আছিলে ঘটি গ'ল আজি ২৬ জানুৱাৰীলৈ হটাই দিলে আচ্ছা হটাই এতিয়া ঘিলামৰা আৰু গোগামুখ দুইটা অফিচৰে অহা কথা আছিলে কিন্তু আগত টাইম খেলি মেলি হোৱাৰ কাৰণে এতিয়া অকল ঘিলামৰাৰ পৰা অকল বাসুদেৱ পিতা কৰ্মচাৰী মানে গম পোৱা মতে এই পিতৃ বস্তু আজি কেইবাদিনৰ আগত হ'ব লাগিছিলে খুব মানে অকণমান টাইম নিমিলাৰ কাৰণে অকণমান আৰু নিশ্চয় দেৰি হ'ল আজি গণতন্ত্ৰ দিৱস উপলক্ষে নিশ্চয় সময় পাইছে কাৰণে আৰু আয়োজন কৰিছে বুলি গম পোৱা ঠিক আছে আচ্ছা এনে আজি অকল কি চলিব আছাম ট্ৰেক্টৰে আছে নেকি মাছ মাংস কি আছে আৰম্ভ হৈ আছে চলি আছে আচ্ছা ঠিক আছে আপুনি যথেষ্ট আপোনাৰ এই আমাৰ পিতৃ বছৰৰ সম্পৰ্কে জনোৱাৰ কাৰণে আপোনাৰ ধন্যবাদ থাকিলে আপোনাৰ ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিছোঁ